যুব ছাত্র পরিষদ জিন্দাবাদ, দুর্নীতি বিরোধী যুবশক্তি জিন্দাবাদ, টাই আহোম ছাত্র সন্থা জিন্দাবাদ, ছাত্র ঐক্য জিন্দাবাদ, এনজিও লং লিভ, APDSL মুর্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, বন্ধ কৰক, অসম চৰকাৰ হাই হাই, শক্তি বিভাগ মুৰ্দাবাদ, উত্তৰ দিব লাগিব। আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। আমি দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। সেইকাৰণে আমি এই প্ৰতিবাদী ইমানটা সামৰণি মাৰিছোঁ। ধন্যবাদ। কিয়নো পূৰ্বতে ডিজিটেল মিটাৰ জৰিয়তে এনেধৰণৰ বিল গ্ৰাহকে পৰিশোধ কৰিবলগীয়া হোৱা নাছিল। স্মাৰ্ট মিটাৰ জৰিয়তে APDSL দুৰ্নীতি কৰা অভিযোগ উত্থাপিত হৈছে। গতিকে স্মাৰ্ট মিটাৰ লগোৱা কাৰ্য বন্ধ কৰিবলৈ এই স্মাৰ্ট পত্ৰ যোগেদি দাবী জনালোঁ। জয় অসম ইতি শ্ৰদ্ধাৰে জিতু ফুকন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি, সন্দীপ শইকীয়া সভাপতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতি, নিলয় দুৱৰা সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতি, চিত্ৰ বৰুৱা সভাপতি, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতি, চংচিং টিছু সাধাৰণ সম্পাদক, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতি, ৰণদীপ বৰুৱা সভাপতি, টাই আহোম ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি, দুলুল আহন সাধাৰণ সম্পাদক। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, সদৌ টাই আহোম ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি আৰু স্থানীয় সংগ্ৰামী ৰাইজৰ জৰিয়তে আজি আমি অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি চৰকাৰখনক জনাব বিচাৰিছোঁ যে APDSLৰ জৰিয়তে এই বিজেপি চৰকাৰখনে যি স্মাৰ্ট মিটাৰ নামত যি খাটি খোৱা মানুহৰ যি হাঁচতীয়া ধন লুণ্ঠন কৰিছে, এই লুণ্ঠন প্ৰক্ৰিয়া অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ যি গ্ৰাহকৰ ঘৰত সংস্থাপিত কৰিছিলে সেই স্মাৰ্ট মিটাৰসমূহ অতি শীঘ্ৰে উঠাই নিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনালোকে যি পূৰ্বতে যি ডিজিটেল মিটাৰ আছিলে, এই ডিজিটেল মিটাৰকে আকৌ সংস্থাপিত কৰিব লাগে। কাৰণ চৰকাৰখনে আঁচনিৰ নামত যি শোষণ কৰি চাওঁ প্ৰক্ৰিয়া কেনে খাটি খোৱা দৰিদ্ৰৰ মানুহৰ যি হাঁচতীয়া ধন তেওঁলোকে কাঢ়ি নিব বিচাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসমৰ শক্তিমন্ত্ৰীগৰাকীয়ে। সেইকাৰণে পুনৰবাৰ এই মাননীয় মুখ্যমন্ত্ৰীয়ে হওক আৰু লগতে শক্তিমন্ত্ৰীক আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে ৰাইজক শোষণ কৰা, লুণ্ঠন কৰা বন্ধ কৰক আৰু আঁচনিৰ নামত কিন্তু শোষণ আৰু লুণ্ঠন কৰাটো যদি অনাগত দিনত চলাই নিয়ে এনেদৰে, তেতিয়াহ'লে ৰাইজ কিন্তু ৰাজপথলৈ আকৌ ওলাই আহিবলৈ বাধ্য হ'ব।